নহয় আজি চাওক BTCৰ ৰাইজসকলে UPPLক ৰেজেক্ট কৰিছে। আজি UPPLে পৰিৱৰ্তনৰ নামত তেওঁলোকে শাসনত আহিছে, কিন্তু তেওঁলোকে পৰিৱৰ্তন কৰা নাই, তেওঁলোকে চিণ্ডিকেটত চৰকাৰ চলাই আছে। আজি আপোনালোকে যায় সমগ্ৰ BTCৰ ৰাইজসকলে সিদ্ধান্ত লৈছে আগন্তুক নিৰ্বাচনত BPFক ভোট দি কিনি জয়যুক্ত কৰিবৰ কাৰণে, কাৰণ UPPLে পৰিৱৰ্তনৰ নামত একো কাম কৰা নাই। আজি আপোনালোকে জানে UPPLৰ নেতাসকলে কৰাপশ্যন কৰি কিনি চিণ্ডিকেটৰ পৰা পইচা আনি কিনি তেওঁলোকৰ কেতিয়াবা UPPLৰ নেতাসকলৰ বিচনাৰ পৰা পইচা উদ্ধাৰ হয়, কেতিয়াবা কি হয় UPPLৰ নেতাৰ পৰা কিছুমান আননেচেচাৰী কাম ভাইৰেল তেওঁলোকে চলি আছে। ইয়াৰ কাৰণে ৰাইজসকলে UPPLক ৰেজেক্ট কৰি আছে আৰু এতিয়া ৰাইজসকলে আমাৰ BPFত ভোট দিবৰ কাৰণে তেওঁলোকে এতিয়া ৰেডি হৈ আছে। আপোনালোকে জানে অনাৰেবল CM ছাৰে অসম চৰকাৰে গুণোৎসৱৰ ৰিজাল্ট দিলে। এই গুণোৎসৱত ডিষ্ট্ৰিক্ট ৱাইজ ৰেংকিঙত আমি BTC বাকী হিচাপে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি চবতকৈ লাষ্ট স্থানত আমি পালোঁ। কিয় পালোঁ? প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁৱে শিক্ষা ডিপাৰ্টমেণ্টৰ দায়িত্ব লৈছিল। নিখিল বড়ো ছাত্ৰ সন্থাই তেওঁলোকে ৰাজনীতিকত ইনভলভমেণ্ট থাকি কিনি নিখিল বড়ো ছাত্ৰ সন্থায়ে সমগ্ৰ BTCত ছিংগল টিচাৰ আছে, জিৰ' টিচাৰ আছে, ইয়াৰ কাৰণে তেওঁলোকে মাত মাতা নাই। আৰু প্ৰমোদ বড়োসকলে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰা নাই। ইয়াৰ কাৰণে আজি গুণোৎসৱত আমি BTC বাকীয়ে চবতকৈ লাষ্ট স্থানত থাকিবলগীয়া হৈ গ'ল। মই আমাৰ শিক্ষকসকলৰ দায় নাই ইয়াত, আমাৰ শিক্ষকসকলে দিনে নিশাই কষ্ট কৰি আছে, কিন্তু UPPLৰ নেতাসকলে প্ৰমোদ বড়ো ডাঙৰীয়াই কোনটো LP স্কুলত মাষ্টৰ নাই, কোনটো LP স্কুলত মানে ছিংগল টিচাৰ, ক'ত নাকি ছায়েন্স টিচাৰ নাই, ক'ত মেথছ টিচাৰ নাই, UPPLৰ নেতা প্ৰমোদ বড়োৱে নাজানে, কিন্তু তেওঁৱে জানে কোনটো নদীৰ পৰা কিমান বালি আহে, কোনটো নদীৰ পৰা কিমান শিলগুটি আহে, কোনটো গেটৰ পৰা কি পাৰ হৈ যায়, কাক 2 নম্বৰ পাৰ কৰাব লাগে। এই চিণ্ডিকেটৰ টকা সমগ্ৰ BTCত কোনটো নদীৰ কোনটো বালিৰ পৰা কিমান চিণ্ডিকেট পইচা আহিছে চব প্ৰমোদ বড়োৱে মুখস্থ আছে। কিন্তু এখন স্কুলত ছায়েন্স টিচাৰ লাগে, মেথছ টিচাৰ লাগে, ছিংগল টিচাৰ আছে, এই কথা প্ৰমোদ বড়োৱে নাজানে। ইয়াৰ কাৰণে আজি শিক্ষকসকলে বা বুদ্ধিজীৱীসকলে বা BTC বাকীয়ে সিদ্ধান্ত ল'লে UPPLক ৰেজেক্ট কৰিলে। ইয়াৰ কাৰণে তেওঁলোকে BPFক শাসনত আনিবৰ কাৰণে সমগ্ৰ BTCৰ ৰাইজসকলে এতিয়া ৰেডি হৈ আছে। আপোনালোকে জানে যে UPPLৰ নেতা সন্মানীয় প্ৰমোদ বড়োৱে আজিও তেওঁৱে ক'ব নোৱাৰে, তেওঁ তাক সাহস নাই যে আমি UPPLে অকলে ইলেকশ্যন খেলিম বুলি, তেওঁ ক'ব নোৱাৰে। জানে তেওঁলোকে মানে 20% 10% তেওঁলোকৰ তাত ভোটাৰ্ছ আছে, 10% 20% থাকাত ভোটাৰ্ছ তেওঁলোকে কেনেকৈ শাসনত আহিব? তেওঁলোকে ৰাইজৰ ছাপৰ্ট পোৱা নাই। ইয়াৰ কাৰণতে তেওঁলোকে কাৰোবাৰ নহয় ক'ৰবাত ধৰি কিনি জাপ মাৰিব বিচাৰিছে। তেওঁলোকে প্ৰমোদ বড়োৱে যদি নিজকে যদি হেভি ৱেইট লিডাৰ ভাবে, হাগ্ৰামা মহিলাৰ ছাৰত যদি টক্কৰ দিব নিজকে ভাবে, কওক না BTC ইলেকশ্যনত মই অকলশৰীয়াকৈ ইলেকশ্যন খেলিম। কোনো UPPLৰ নেতা সন্মানীয় উৰ্খাও গৰাই হওক, ৰণগৰাই হওক, প্ৰমোদ বড়োৱে হওক, গোবিন্দ বসুমতাৰী হওক, তেওঁলোকে UPPLে অকলে ইলেকশ্যন খেলিম বুলি ক'ব নোৱাৰে। আমাৰ BPF সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে ৰাইজসকলৰ লগত ভৰসা আছে আৰু ৰাইজে আমাক বিচাৰিছে, ইয়াৰ কাৰণে কৈ আছে আমি অকলশৰীয়াকৈ ইলেকশ্যন খেলিম বুলি। ইতিমধ্যে হ'ল GSP সমৰ্থন জনাইছে BPFক, কি ক'ব এই ক্ষেত্ৰত? মই নাজানো কিমান দূৰ, কিন্তু সন্মানীয় হাগ্ৰামা মহিলাৰীক ভাল পাই কিনি চবেই সমৰ্থন দিব। ইয়াত জনগণৰ টিচাৰ এছ'চিয়েশ্যন হওক বা কণ্ডাক্টৰ এছ'চিয়েশ্যন, বুদ্ধিজীৱীসকল হওক, ৰাজনীতিগত বিষয়ববীয়াই হওক বা অৰাজনীতিগত দল সংগঠনেই হওক, হাগ্ৰামা মহিলাৰী ছাৰে 17 বছৰত যেনেকৈ শান্তিৰ কাৰণে বা উন্নতিৰ কাৰণে কাম কৰিছে, মই ভাবোঁ BTC অঞ্চলত বসবাস কৰা সকলো সংগঠনেই হওক বা আন অৰ্গেনাইজেশ্যনেই হওক, মানে আন পলিটিকেল পাৰ্টিয়েই হওক, বা আনপলিটিকেল পাৰ্টি হওক, তেওঁলোকে চবে সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক ভাল পায় আৰু BPFৰ দ্বাৰা ইয়াত শান্তি প্ৰতিষ্ঠা হ'ব, BPFৰ দ্বাৰা ইয়াত ভাইচাৰা হ'ব, BPFৰ দ্বাৰা ইয়াত উন্নতি হ'ব। ইয়াৰ কাৰণে আমাক সকলোৱে মৰম দিব আৰু সকলোৱে আমাক ছাপৰ্ট দিব বুলি মই ভাবোঁ। অঞ্জলি দৈমাৰীৰ নেতৃত্বত যিটো দল গঠন হ'ল, আপোনালোকৰ প্ৰত্যাহ্বান হ'ব নেকি? আমাৰ কাৰণে একো ক্ষতি নহয়। আমাৰ BPF দলৰ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক ভাল পায় আৰু হাগ্ৰামা মহিলাৰীৰ দ্বাৰাৰ চিন্তাধাৰাত BPFে দল চলে। তেওঁলোকৰ পাৰ্টি মেক্সিমাম 90% মানুহে UPPLৰ নেতা আছিল আৰু তেওঁলোকে মই ভাবোঁ যে BTR চুক্তি টোটেলি ফেলাৰ হৈছে। BTR চুক্তি ফেলাৰ হোৱাৰ কাৰণে UPPLৰ লগত গোবিন্দ বসুমতাৰীৰ লগত থকা কিছুমান নেতাসকলে UPPLক বেয়া পায়, প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰী শাসনক বেয়া পায়, তেওঁলোকে এই ৰাজনৈতিক দল খুলিছে বুলি মই ভাবোঁ। এইটো UPPL আৰু প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰীক বেয়া পায় এই দলটো
জন্ম হৈছে বুলি মই পাৰ্চনেলি ভাবোঁ। এতিয়া BTCত এটা চৰ্চা হৈছে চিণ্ডিকেটৰ চৰ্চা, এই ক্ষেত্ৰত কি ক'ব? মই কৈছোঁ নহয়, গুণোৎসৱত অসম চৰকাৰে ডিষ্ট্ৰিক্ট ৱাইজ ৰেংকিং কৰাত চবতকৈ লাষ্টত থাকিবলগীয়া হৈ গ'ল আমি। কিন্তু আমাৰ তাত ছাত্ৰ ছাত্ৰী বিৰাট মেধাৱী আছে, শিক্ষকসকলে বিৰাট ভাল। কিন্তু প্ৰমোদ বড়োৱে কোনটো স্কুলত কাক কি মাষ্টৰ ছায়েন্স টিচাৰ নাই, মেথছ টিচাৰ নাই বা কিতাপ নাই, ইয়াৰ তেওঁ জ্ঞান নাই। কিন্তু প্ৰমোদ বড়োৱে বিৰাট মুখস্থ, কোনটো গেটৰ পৰা কি পাৰ হৈ যায় 2 নম্বৰী, ইয়াৰ পৰা কিমান পইচা ল'ব লাগে, কোনটো নদীৰ পৰা 2 নম্বৰ পাথৰ উঠাব লাগে, বালি উঠাব লাগে, চব মুখস্থ আছে। ওদালগুৰি, বাক্সা, চিৰাং, মানে তামোলপুৰ, কোকৰাঝাৰ, প্ৰমোদ বড়োৱে চিণ্ডিকেটত লিষ্ট আছে। তেওঁ হ'ল চিণ্ডিকেট চৰকাৰ। কিন্তু ইয়াতে কোৱালিটি এডুকেশ্যন লাগে, ইয়াত মাষ্টৰ লাগে, মানে ইয়াত হস্পিটেল লাগে, ইয়াত দলং লাগে, ইয়াৰ তেওঁৰ হিচাপ নাই। কিন্তু তেওঁৰ হিচাপ আছে 2 নম্বৰ পইচা ক'ৰ পৰা আহে। এইবাৰ নিশ্চিতভাৱে প্ৰমোদ বড়ো চকি যাব। তেওঁৱে অকলে ইলেকশ্যন খেলিম বুলি ক'ব নোৱাৰে। মইতো ভাবোঁ পাৰ্চনেলি BTC ইলেকশ্যন ঘোষণা নোহোৱা আগত UPPL নেতাসকলে চব চাৰেণ্ডাৰ কৰিব, কাৰণ তেওঁলোকৰ ৰাইজে নাই। আৰু ৰাইজ যদি নাথাকে তেওঁলোকে কাক লৈ ইলেকশ্যন খেলিব? ইয়াৰ কাৰণে মই ভাবোঁ UPPL নেতাসকলেও জানে যে তেওঁলোকে নিৰ্বাচন ঘোষণা দিলে মানে তেওঁলোকে চব চাৰেণ্ডাৰ কৰিব, কাৰণ তেওঁলোকে অকলে ইলেকশ্যন খেলিবৰ কাৰণে তেওঁলোকৰ তাত সাহস নাই।